এইটো বুলেটৰ চেল ওৱান ৱে চিষ্টেম। এইটো অলপ প্ৰব্লেম কৰি আছে। এইটো লগোৱা বেছি দিন হোৱা নাই, 2 মাহো হোৱা নাই। কি প্ৰব্লেম কৰি আছে, চেল্ফটো মাৰিলে বহুত বেয়াকৈ চাউণ্ড এটা দিয়ে, যেনিবা কিবা এটা ভাঙি চিঙি ওলাই আহিব, তেনেকুৱা চাউণ্ড এটা দিয়ে। ইয়াৰ প্ৰব্লেমটো হ'ল এইটো হ'ল ইয়াৰ প্ৰব্লেমটো, মেইন ঘড়ীটো ইয়াৰ। ঘড়ীটো দেখিছেনে? এই মেইন ঘড়ীটো ইয়াৰ স্প্ৰিংটো ঢিলা হৈ যায়, ভিতৰৰ ফালৰ পৰা দেখি পাব এই বলগুটিবিলাক অলপ তিনচুকীয়া থাকে, একদম গোল হৈ গ'ল পূৰা, ৰোলাৰ নিচিনা হৈ গ'ল পূৰা। সেইটো মানে আকৌ এটা মই নতুনকৈ লগাম, আকৌ চেল্ফটো মাৰিব, অলপ ৰাফ ইউজ হ'ব, চেল্ফটো আকৌ গুচি যাব। আজি বেলেগ এটা মাথা মাৰোঁ, কৰি চাওঁ কি হয়। আপোনালোকক দেখাই আছোঁ মই। এই বেৰিং নহয়, এই বেৰিংটোৰ চিষ্টেমটো মোৰ বেলেগ এটা বেৰিং আছে, সেইটো মই ইয়াত ফিটিং কৰি চাওঁ কামটো কি হয়। চাইডটোৰ বাহিৰে মই এইটোৰ সলনি মই এইটো লগাম। এইটো দেখিবলৈ ট'টেলি বেলেগ, ইয়াৰ কিন্তু কাম একেটাই ইয়াৰ। এইটো লগাই চাব লাগিব। এইটো আপোনাৰ মেড ইন থাইলেণ্ডৰ হয়, মেনুফেকচাৰৰটো। মই লগাই দেখাই আছোঁ, ট'টেলি বেলেগ, আপুনি ভালকৈ চাই লওক। ট'টেলি বেলেগ, ইয়াৰ চিষ্টেমটো বেলেগ। ইয়াত কোনো মানে স্প্ৰিঙৰ চিষ্টেমটো নাই। ইয়াত লক আছে। এইটো এতিয়া হ'ব লাগে এইটো। ইয়াত মই এইটো ধুনীয়াকৈ আপোনালোকক চাওক, মই ফিটিং কৰি আছোঁ। এইটো মই ফিটিং কৰিলোঁ ধুনীয়াকৈ, অলপ কামোৰ খাবলগীয়া হয়। এইটো এনেকৈ বহিলে এনেকৈ থাকে, কিন্তু ইয়াৰ বহাৰ চিষ্টেমটো বেলেগ। ধুনীয়াকৈ ফিটিং হৈ গ'ল। মই আপোনাক এতিয়া এইটো ফিটিং কৰি, আৰু একো হোৱা নাই, অকল বেৰিংটোৱে ডেমেজ হৈ যায়। এইটো মই ইয়াত ভৰাই চাওঁ এতিয়া ধুনীয়াকৈ বহেনে নবহে। অঁ, এইটো অলপ টান যেন লাগিছে, সোমাবনে নহয় অলপ ঠিক নাই। চাওঁ সোমাইনে নোসোমাই। অঁ, সোমাই গ'ল। এতিয়া এই বেৰিংটো এইফালে একদম ফ্ৰী ঘূৰিব লাগে, এণ্টি ক্লক ৱাইজ ফ্ৰী ঘূৰিব লাগে। ক্লক ৱাইজ আপোনাৰ জাম হ'ব লাগে, লগাই চাওক। ক্লক ৱাইজ পূৰা আপুনি যিমান জোৰ লগাই ঘূৰিব নালাগে। এইটো মটৰে আপোনাৰ এইটো ক্লক ৱাইজ ঘূৰাই ইঞ্জিনটো ষ্টাৰ্ট দিব। বুলেটৰ অলপ ক্ৰেংকশ্বাফ্টডাল হেভিটো, 15 কেজি ৱেইট আছে, অলপ জোৰ পায় বাৰু, নোপোৱা নহয়। তেওঁ যি কি নহওক, মই এটা বেলেগ মাথা মাৰি চাইছোঁ। কামটো ভাল পালে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকক আনকমন ভিডিঅ' যি আছে মই দেখাই থাকিম। এতিয়া ফিটিং কৰি মই আপোনালোকক চেল্ফটো ফিটিং কৰাৰ পাছত চেল্ফৰ চাউণ্ডটো শুনাওঁ। আৰু এটা বস্তু লগাবলগীয়া আছে ৱাৰিঙৰ বাইকখনৰ, সেইটো মই ধুনীয়াকৈ টাইট ফিটিং দি দিলোঁ। মই এতিয়া চেল্ফটো মাৰি চাওঁ কি অৱস্থা হয়। ঘূৰিছে, চেল্ফটো কাম হৈছে, ধুনীয়াকৈ ছাকচেছ। মই এতিয়া ফিটিং চিটিং কৰি আৰু এটা বস্তু লগাই দিবলগীয়া আছে, সেইটো লগাই দিম। আপোনালোকক দেখাইছোঁ হ'ব, আৰু এবাৰ দেখাই দিওঁ। ষ্টাৰ্ট হৈছে, ছাকচেছ। এইটো আগৰ যিটো ডেমেজ বেৰিং আছিলে, সেইটো সলনি মই সেইটো লগাইছিলোঁ। ভিডিঅ'টো ভালকৈ দেখিলে আপুনি গম পাব। ঠিক আছে তপন দা, এইটো নম্বৰৰ পৰা ওলাইছিলে, সেইখিনি মই ভৰাই দিলোঁ মবিলখিনি। এতিয়া মই চেল্ফটো মাৰি চাওঁ, যিহেতু নতুন বস্তু এটা, বেলেগ এটা ছিষ্টেমৰ বস্তু মই ইয়াত ফিটিং কৰি ট্ৰাই কৰি চাইছোঁ। এতিয়া চাই লওঁ, চাৰ্ভিটো অন আছে নাই, চেল্ফটো লোৱা নাই, মই দেখাই আছোঁ। নাই, চেল্ফটো লোৱা নাই। সেইটো দেখালোহেঁতেন, মানে বেছি একো নাছিলে। এতিয়া ৰিলেটো নতুন লাগি যাব। যিটো চেল্ফৰ অলপ ৰিলেটো টুকিয়াই দিলে, যিটো ওলাই আছিলে, সেইটো আপোনাৰ সেইটো গুচি যাব বেমাৰ। আৰামত চেল্ফটো চলাই দিব পাৰিব। মই চেল্ফটো মাৰি চাওঁ, ৰেচপঞ্চ দিয়ে, ৰেচপঞ্চ দিছে, এইটোৱে ভাল লাগিছে। হ'ব, মই ফিটিং কৰি ইয়াৰ বাকী চেন যি আছে মই তোমাক চাই দিম চব। ছাকচেছ হৈ গ'ল, এইটো ভাল লাগিছে। আজিবা খাবলৈ মানে ৰিকমেণ্ড কৰিব পাৰিম মানে কাৰোবাক, যে এইটো কৰিব পৰা যায়।